हेलो एवरीवन मैं अन्य এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। বহুত দিনে হ'ল লং ভিডিঅ' এনেকৈ কৰা হোৱাই নাই। শৰ্টছ ভিডিঅ'খিনি আজিকালি দি খুব ভাল পাই আছো মই, সেইকাৰণে শৰ্টছ ভিডিঅ'বোৰে কৰি থাকো। আৰু মাজে মাজে এতিয়া দেখিছেনে মই আছোহি আমাৰ এনাইহঁতৰ ঘৰত। এনাই গাটো বেয়া আৰু এতিয়া মোৰ মামীয়ে চোতালখন এনেকৈ গোবৰেৰে অকল গোবৰেৰে মুচি লৈছে। আজি হেনো মৰণা মাৰিব আৰু মৰণা মাৰিলে এনেকৈ অকণমান মুচি লয়। আৰু আমাৰ বেটিয়ে দেখিছে ৰাতিপুৱাই ওলাই গৈছে আমাৰ এনাইহঁতৰ ঘৰলৈ, অকণমান ওচৰতে আৰু কিন্তু এইফালৰ পৰা যাব লাগে, সেইকাৰণে ময়ো তাইক চাই দিছোঁ আৰু ময়ো ওলাইছোঁ লগতে। আৰু আমাৰ কিনাৰে কিনাৰে চবৰে পুখুৰী দেখিছেনে, মানে চবৰে পুখুৰী লাইনকৈ এটা আছে আৰু গোটেইখিনি চবৰ পুখুৰীয়ে। আৰু এইখিনি আমাৰ পুখুৰী মামাহঁতৰ পুখুৰীটো বাৰু অকণমান দূৰতে আছে আগলৈ, পাছত দেখাম বাৰু আপোনালোকক। এতিয়া গৈ থাকোঁ ব'লক এনাইহঁতৰ ঘৰলৈ। গৈ আছে দেখিছোঁ আমাৰ আকৌ কুহুৱে বিচাৰি ফুৰিছে ভনীয়েকক, ৰাতিপুৱা তাই ভনীয়েকক বিচাৰি ঘূৰি ফুৰিছে। এইফালে দেখিছেনে ধান মেলি থৈছে আৰু খেৰ নিবলৈ মানুহ আহিছে। আৰু আমাৰ এনাই বহি আছে ৰ'দতে, অকণমান গাটো বাৰু ভাল পাইছিলে তেতিয়া, মানে ৰ'দতে বহি আছে আৰু ৰ'দত এইবোৰ ধান চান মেলি আছে এতিয়া। আৰু এজনী হৈছে আমাৰ মাজু মাহী, তাই গম নাপায় ভিডিঅ' কৰি আছোঁ বুলি, ফটো মাৰিছোঁ বুলি গম পায়। তাৰপিছত আকৌ গম পোৱা দেখি তাই মাজতে আকৌ লুকাই দিছে, গম পালে আৰু নিদিবি বুলি কৈছে। মই তথাপি অকণমান উলিয়াই দিছোঁ। আৰু এজনী কুহু দেখিছেনে বাৰ্বি লৈ আছে, তাই সেইকেইটাই লৈ কিনি খেলি আছে, দেখাই আছে। তাকে মই অকণমান তাইকো সেইকাৰণে দেখাই দিছোঁ। এইটো আমাৰ হৈছে সৰু মামা, তাই হৈছে ছোৱালী। আৰু বাপেকক দেখাৰ লগে লগে ছোৱালী দেখিছেনে কেনেকৈ গাত লাগি ধৰিছে। সি তাইক চিপছ লাগে হেনো, মামাই ভিতৰতে লুকুৱাই আনিছে, তাইক এতিয়া চিপছ দি দিছে আমাৰ দুইজনীকে আৰু চিপছ খাই হেনো। তাই ভাত খাবলৈ বহি দিছে দেখিছেনে। আমাৰ সৰুজনী মামাৰ ছোৱালীজনী ইমান ধুনীয়াকৈ ভাত খায়, কিন্তু আমাৰ কুহুৱে কিন্তু আজিলৈকে এনেকৈ নিজে ভাত খাই পোৱা নাই, তাই নেখায়। আৰু মামাই ভাত খাই আছে আৰু মামী এনেকৈ ধান উলিয়াইছে দেখিছেনে। তাই এইবোৰ পৰিৱেশ চাবলৈ পালে খুব ভাল লাগে, সেইকাৰণে তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মই তোমাৰ এই টিকলু দুটাই এতিয়া ৰিলচ বনাবলৈ হ'লো। এটা আমাৰ নিচাৰ ল'ৰা আৰু ছোৱালীজনী হৈছে মামাৰ ছোৱালী। এইডোখৰতে গানটো একদম মিউট কৰি দিবলগীয়া হৈছে জানেনে, নহ'লে দি দিব পৰাহেঁতেন দি দিলোঁহেঁতেন, ভাল লাগিলেহেঁতেন চাই। দুটা ৰিলচটো দেখিছেনে, মানে গানটো দি দিয়াৰ লগে লগে কপিৰাইট আহি যাব যে, সেইকাৰণে মানে গানটো মিউট কৰি দিছোঁ। আৰু এতিয়া দুপৰীয়াৰ আহাৰ সাজ মানে আমাৰ আপাৰ ঘৰত, মাজু আপাৰ ঘৰতে খাবলৈ ক'লে আৰু শুকতি দিয়ে। আৰু শুকতি কোৱা দেখি মই ৰখি থাকিব নোৱাৰিলোঁ, আহি ভাত সাজ খাই দিলে। এনেকৈ বইল শাক দিছিলে আৰু এই শুকতি একদম মুখত পানী আহিছে ন, আপোনালোকেও খাই কিনে মোৰো বহুত ভাল লাগিলে। খাই মেলি এতিয়া তামোল এখন চুবাই চুবাই আহিছোঁ কুহুম বিচাৰি, কাৰণ তাই ভাত চাত নাই খোৱা। আৰু তাই এইফালে দেখিছেনে ইয়াত বিচাৰি আহিছোঁ, তাই এইফালে খেলি আছে সিহঁতৰ তিনিটাৰ লগত। এনেকৈ সিহঁতে খেলি থাকে আৰু গাঁৱত এনেকুৱাই ভালেই লাগে। তাৰপিছত এতিয়া মাছ ধৰিব আহিছে, আমাৰ মামাই মাছ ধৰিছে দেখিছেনে মই অহা দেখি। আৰু প্ৰথমতে পোৱাই নাছিলে, গধূলি একদম এনেকৈ সৰু সৰু পাইছে। আৰু যোনজনী মামাই মানে বিচাৰি আছিলে পোৱাই নাছিলে, কিন্তু ফাইনেলি পালেগৈ। আৰু পাছত পৰিলে নেকি, ডাঙৰজনীয়ে গুচি গ'ল। আছে আৰু দুজনী আৰু আছে, তলতো আছে। ফাইনেলি ইমানখিনি চেষ্টাৰ মন মামাই গধূলি সময়ত এজনী মাছ ধৰিছে, মোৰ মন পচন্দৰ মাছ এজনী পালে। এজনী 3-4 বছৰমান পুৰণা মাছ পুখুৰীত মেলি থোৱা, কিবা ৰৌ বুলি কৈছিলে। আৰু এতিয়া মামাই গধূলি কাটিছেও আৰু খাবলৈ। এতিয়া আজি ভালকৈ এসাঁজ খোৱাহে কথা, আৰু মাছ চাছ কাটিছে মামাই। আৰু
অঁ ইমান কথা মাছ কটা হৈ গ'ল 1.5 কেজি নে 2 কেজি জানো সিমানখিনিয়ে হ'বগৈ আৰু এই ভাত খাবলৈ ভাত খাই আছে তাই টোপনি হৈ আছে দুপৰীয়া নগ'লে আজি সেইকাৰণে কান্দি আছে অকণমান এতিয়া তো আজি হৈছে নেক্সট ডে মৰ্ণিং আৰু কুহুমৰ দোকানৰ ফূৰ্তি তাই আগতে এনেকুৱা পৰিৱেশ পোৱা নাই কেতিয়াও খেৰ চেৰ এনেকুৱা খেলি পোৱা নাই আৰু এইবাৰ খেলিবলৈ দিছোঁ তাইকো সেইকাৰণে জঁপিয়াইছে খেলিছে নিজৰ মৰ্জিমতে আৰু ভাল